দাদা আপুনি যে সিদিনা খেলখন খেলিছিল আমাৰ গুৱাহাটীত, সিদিনা মই সুধিম বুলি ৰৈছিলোঁ, কিন্তু আজি সুধিলি ৰখছোঁ। সিদিনা খেলখন খেলি কেনেকুৱা লাগিছিল আপোনাৰ? কি ক'ম মানে, খেলখন খেলি বেয়াও লগা নাই, কিন্তু সাপডাল কোনে দিছে মই সেইটোহে ধৰিব পৰা নাই। মোৰ এনেহেন লাগছে মানে অনুষ্কা কানো লাইন মাৰি থাকে জনী, তো জনী ভায়ে এৰি দি গ'ল নেকি, জাহাজী দি যাই পেলাই ওপৰত দি, সেনেকুৱা হ'ব পাৰে দিয়কচোন। সি তাৰমানে মই মল্লি ভাল পাই মানে অনুষ্কাক বিয়া কৰাম বুলি ৰখি আছে সি। এতিয়া মই আৰু কালি অজা চজা লৈ আহিব লাগিব আৰু গুৱাহাটীত খেলিব লাগিলে, যিহেতু গুৱাহাটীতে সি আইড দিছে সাপডাল, মোক মাৰাত ঠাণ্ডা লাগিছিল। কিন্তু সেইটো ধৰা সাপ আছিল দিয়কচোন, ধৰা সাপ সিও নাজানে কিজানি ধৰা সাপৰ বিহ নাই বুলি। তাৰপিছত আমাৰ মানুহ তাৰে আহি লৈ গ'ল আৰু সাপডাল, মই পাইছিলোঁ কিবাকে। বিৰাট দা এইবাকে চাবচোন একবাৰ, সিদিনাটো লাইটৰ প্ৰব্লেমো দেখা গৈছিল, তাৰে বিষয়ে কিবা ক'ব নেকি আপুনি? হয় সিদিনা লাইটৰ প্ৰব্লেমটো অলপ দেখা দিছিল। লাইটৰ প্ৰব্লেমটো মোৰ মতে জনীয়ে বন্ধ কৰি দিছিল, যাতে সি মোক মাৰিব পাৰে আন্ধাৰত, আৰু সেনেকুৱাই কিবা কৰিছিল আৰু সি মোক মাৰাত ঠাণ্ডা লাগিছিল, আৰু মাৰি পেলাই অনুষ্কাত বিয়াৰ পাতাত ঠাণ্ডা লাগিছিল মানে। আৰু কি ক'ম আৰু, ভাষা নাই মোৰ মুখত মানে ক'ব লগা। তো বিৰাট দা, আমি শুনা মতে আপোনাক মানে জনীয়ে মাৰিব চেষ্টা কৰিছিল আৰু সেনেকুৱা হেন পায় আপুনি। তো গতিকে এতিয়া যদি আৰু কেতিয়াবা গুৱাহাটীত খেলা পাতে আপুনি আহিব নে নাহে, নাকি জনী? নাই সেইটো আপোনালোকে চিন্তা কৰিব নালাগে, মই আহাতো আহিমেই, খেলা এৰিব নোৱাৰোঁ মই অনুষ্কাক এৰিলেও খেলাখন এৰিব নোৱাৰোঁ, মোৰ ফেনগেলা বেয়া পাব। তো গতিকে মই গুৱাহাটীত খেলা খেলিলে আহিবই লাগিব, খেলা পাতিলে যেনেকৈ কি নহওক আহিম আৰু তাৰ কিবা এটা ব্যৱস্থা কৰি আহিম, বা হয়তো অজা চজা লৈ আহিব লাগিব কিবা এটা বেকত। তো মই আৰু বেছি নবকোঁ, মোৰ মাতটো অলপ ভাঙি আছে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে কমেণ্ট কৰি জনাব, যদি নেক্সট পাৰ্ট লাগে মই এটা নেক্সট পাৰ্ট আনি দিম। তো গতিকে আজিলৈ থলোঁ আৰু।